हेलो फ्रेंड्स আৰু মই যেহেতু পেহিহঁতৰ ঘৰত আছো নাৰায়ণপুৰত আৰু পেহিহঁতৰ গাঁওখন অলপ ফুৰিবলৈ আহিলো এতিয়া ওলাই আহিলো মানে গাঁৱলে আৰু এতিয়া আমি পেহিক বিচাৰি আহিছো ঘৰত নাই মানে আমি মানুহ ঘৰত সোমাম বুলি ভাবিছিলো আৰু এতিয়া বাজনী ঘৰত সোমাই আহিছো ভাত পানী খাই মেলি আৰু সব পইচা বুটলি মানে 40 টকা বুটলি এইফালে পেহিহঁতি আছে এই তালৈকে আমি যাব লাগিব এতিয়া কি কৰি দিছে জুম হৈ আছিলে এইটো एकदम মই অকলে কৰি আছো দেখুৱাই দে একদম দেখুৱাই দে ভিডিও একদম মই অকলে কৰি আছো উঠা কৰিবোৰ ইমান কষ্ট হৈছে মোৰ এই কৰি চুলি নিকলে দেখুৱাই আৰু এইফালে আমি পেহিহঁতৰ স্কুটিখন লৈ অলপ ওলাই আহিলো আৰু এইফালে দেখিছেনে তাই সাইকেল চলাই আহিছে আৰু আমি টমটমত আহিছো স্কুটিখন ভাইটি এটাক লাগে বুলি কোৱাৰ কাৰণে দি দিলো আৰু এই টমটমখন যেহেতু পেহিহঁতৰ ঘৰলৈ আহিছে সেইকাৰণে উঠি আহিলো আৰু এইফালে তাই দেখিছেনে আমাৰ সাইকেল চলাম বুলি কৈ চলাব দিয়া নাছিলে সেইকাৰণে তাই এতিয়া সাইকেল চলাই আহিব লগাইছে আৰু আমি স্কুটি চলাই ঘূৰিবলৈ টমটমত উঠি আহিছো সেইকাৰণে তাই অলপ খং কৰিছে বহাদা সাইকেল চলা মোৰ এডালো কিবা বেয়া নকৰিলে পইচা ভৰিও লাগি আৰু এইফালে আহি মেলি এতিয়া জুই জ্বলালো যেহেতু ভাত পানী একদম বনাব লাগিব এতিয়া আৰু ইফালে মই বনাই আছো মাংস পেহি মাংস অকমান আনিলে আজি খাবলৈ সেইকাৰণে মই ভাবিলো পেহিটো নেখায় ব্ৰইলাৰ মাংস সেইকাৰণে মই ভাবিলো ময়ে বনাও যেহেতু আমি খাম আৰু এইফালে মই বনাই আছো এইফালে তাই কফি বনাম বুলি ক'লে সেইকাৰণে এতিয়া যা যোগাৰ চলাই আছে আৰু পুৰা এইফালে বনাই থাকি বোলে খাব লাগিব আৰু এইফালে তাৰ কফি বোলে হৈছে আৰু গাখীৰ যিহেতু নাই সেইকাৰণে গৰম পানীকে দিবলগীয়া হৈছে আৰু এতিয়া ইয়াত মানে ইমানেই বৰষুণ পুৰা একদম এতিয়া গৰম গৰম কফি খোৱাৰে কথা আৰু আমি খাই লওঁ দেই আৰু এইফালে দেখিছে নহয় কফি খাই থাকোতে এইফালে পুৰা মাংস ভাজিও হৈ গ'ল মানে পুৰা আলু দিছিলোঁ আলু আৰু মাংস বনাইছিলোঁ এইফালে হৈয়ে গ'ল আৰু এতিয়া ভাতটো পুৰা খাই দিওঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ পুৰা পেকিং মানে আৰম্ভ কৰিয়ে দিলোঁ আৰু এইফালে এইফালে মই পুৰা জল্দিকে পেকিং কৰিছোঁ কাৰণ বিহু দলটো মানে একদম পেহিহঁতৰ ঘৰত আজি পালেহি আৰু বৰষুণো যিহেতু দিছে সেইকাৰণে ভিতৰতে মানে বিহু হুঁচৰি ঘূৰিবলৈ আহিলে তাকেই জল্দিকে চাবলৈ যাওঁ আৰু এতিয়া আমি চাহ খাই লওঁ চাহ খাই মেলি আমি যিহেতু ঘৰলৈ যাবগে লাগিব আৰু কালি বিহু মৰা আজি অলপ শুই উঠা দেৰিও হ'ল সেইকাৰণে অকণমান পাছতে এতিয়া ওলাম আৰু আমি ঘৰলৈ বুলি আমি এতিয়া ঘৰলৈ যাবলৈ ওলাই আছোঁ মানে মই ওলালোৱেই আৰু বহি আছোঁ এতিয়া ভণ্টিহঁতি ওলাই আছে এতিয়া ওলাই মেলি আমি কথা পাতি আছোঁ বহুত দিনলৈকে এতিয়া লগ নাপাম আৰু ঘৰলৈ গ'লে লগ পাম তাৰপিছত আকৌ নাৰায়ণপুৰ কেতিয়া আহোঁ গমেই নাপাওঁ গম নাপাওঁ আৰু 10 বছৰ নহয় আহিয়ে থাকিম বাৰু এতিয়া চিনি পালোঁ যেতিয়া
আৰু এইফালে আমি যামগৈ বুলি তাইৰ মনটো বহুত বেয়া, কাৰণ বহুত দিনৰ মূৰত আমি এনেকৈ একেলগে লগ পাইছিলোঁ গোটেইকেইজনী আৰু বহুত কথা পাতিলোঁ। একদম ৰাতি আমি নুশুলোৱেই, মানে ইমানেই কথা পাতিলোঁ। আৰু সেইকাৰণে আজি উঠাও অলপ দেৰি হ'ল বাৰু। তাই একদম বোলে কান্দি দিব, একদম বেছি ভিডিঅ' কৰি নাথাকিবি এনেকৈ ক'লে। পৰিশ্মা কেনেকুৱা লাগিছে? পৰিশ্মা বহুত বেয়া লাগিছে। মই কি চেণ্ডেল আৰু এইফালে আমি এতিয়া পালোহি নাৰায়ণপুৰ চেণ্টাৰ। ইয়াৰ পৰা বাছত যাব লাগিব। তই ক'ত আছিলি? তেল এতিয়া আমি বাছত উঠিলোঁ আৰু ইফালে দেখিছেনে ইহঁত দুটাই থ'ব আহিছিলে আৰু ইহঁতক বাই বাই কৈ এতিয়া আমিও গৈ থাকোঁ আৰু ঘৰলৈ বুলি। আৰু এইফালে এতিয়া আমি ঘৰ পালোহি, এইফালেদি যাব লাগিব এতিয়া। আৰু আমি মানে দুজনী ক'লোঁ আৰু খোজকাঢ়িয়ে যাম বুলি, সেইকাৰণে কাকো মতা নাই, আহিবলৈ কোৱা নাই আৰু নিবলৈ। আৰু এইফালে এতিয়া ভাইটিলে বুলি কিবাকিবি লৈ লৈছোঁ, লৈ পিনি এতিয়া গৈ আছোঁ খোজকাঢ়ি আহি ঘৰ পাবলৈ। এইফালে এতিয়া আহি আমি ঘৰ পালোহি। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, এণ্ড মোৰ চেনেল যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।